নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাঁহ পোৱালিৰ 4 নম্বৰটো ভিডিঅ'। চাওকচোন, আজি পদ্ধতিটো অকণমান বেলেগ কৰি দিছোঁ। এনেকৈ বাঁহৰ বনাই দিছোঁ। আগবেলাটো মই অলপ পানী সানি দিলোঁ দানাটো। এতিয়া মই অকণমান শুকানকৈ দি চাইছোঁ, পিছত আকৌ চাউল বা ধান দিবলৈ তেতিয়া ভাল হ'ব। মইহে ভাবিছোঁ দেই, সেইটো কাৰণে অলপ শুকানকৈ দি চাইছোঁ, কিন্তু খাব পাৰিছে ধুনীয়াকৈ। আৰু মোৰ পোৱালি চব সমান চাইজৰ, আপোনালোকে চাওকচোন, প্ৰত্যেকটো পোৱালিয়ে মোৰ একদম সমান চাইজটো। চব পোৱালি একেটা চাইজৰে। আজি 4 নম্বৰ দিন, ধুনীয়াকৈ খাই আছে সিহঁতি। কালিৰ গতে একে মোৰ মেডিচিনে ব্যৱহাৰ কৰিছোঁ। এয়া দিছোঁ, কালিও দিছিলোঁ এণ্টিবায়'টিক। পানীৰ লগত এইটো পানীত মিলাই দিব লাগে, হাতৰ টিপাই দুটিপা। একে কালিৰ দৰে এইটো 3 দিন দিব লাগিব এণ্টিবায়'টিক। আজি 2 নম্বৰ দিনটো দিছোঁ। তাৰপিছতে 1.5 ঘণ্টাৰ পাছত এইটো দিব লাগিব। এইটো দানাৰ লগত মিলাই দিছোঁ মই। আপোনালোকে বেলেগ পদ্ধতিয়ে দিয়ে যদিও দিব, মই দানাৰ লগত মিলাই দিছোঁ। 2 চামুচ দিছোঁ, অকণমান পানী দি দানাত সানি, সেয়া মই 2 চামুচ দিছোঁ। ডাঙৰ হৈছে নাই বাৰু আপোনালোকে চাওকচোন। মোৰ পোৱালিকেইটা প্ৰথম দিনাখনৰ পৰা আপোনালোকক দেখুৱাইছোঁ নহয়। আমি যিহেতু সদায় চাই থাকোঁ যে ইমানটা আমাৰ অনুভৱটো নহয়, আপোনালোকে গম পাব। এনেদৰে সদায় জনাই থাকিম, কিন্তু মই আজি জেগাটোও চেঞ্জ কৰি দিছোঁ। এইফালে আকৌ ৰাতি হ'লে সিটো ছাইডে লৈ যাম, সিটো ছাইড ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ। এতিয়া অকণমান পিছতে এইখিনি চেঞ্জ কৰি দিম। ইফালে যিমানে পৰিষ্কাৰকৈ 10 দিন ৰাখিব পাৰে সিমানে ভাল। হেৰিখিনিও ষ্ট্ৰং হয়, পোৱালিখিনি ষ্ট্ৰং হৈ থাকে। সকলো মই জনাই যাম। আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।